ৰাজ্যত পুনৰ আৰম্ভ হৈ গ'ল অৰুণোদয় আঁচনিৰ এপ্লাই। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গৈছে। যিসকলে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, আজি যিহেতু 20 তাৰিখ, চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে অহা 20 তাৰিখে অৰুণোদয় আঁচনিৰ এপ্লাই আৰম্ভ হৈ যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ এপ্লাই আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই আপোনালোকৰ কাৰণে সদায় নিউ নিউ ভিডিঅ' আনি থাকোঁ। আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব। ৱেবছাইট কিন্তু বহুতো আছে, আপোনালোকে কিন্তু বেলেগ ৱেবছাইটত নাযাব। আপোনালোকে ডাইৰেক্ট অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনালোকক ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ইয়াত ডেস্কটপ ছেট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু 4টা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট দিয়া আছে ভিউ ষ্টেটাছ, 2 নম্বৰ দিয়া আছে ৰিচেক কমপ্লেইন, 3 নম্বৰ দিয়া আছে ছাবমিট গ্ৰেভেন্স আৰু 4 নম্বৰ দিয়া আছে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াৰ পৰা কিন্তু সকলো চেক কৰিব পাৰিব, যিহেতু আপোনালোকে নিউ এপ্লাই কৰিব। এইফালত চাব, ইয়াত এটা অপশ্যন দিয়া আছে, ওপৰত চাব দিয়া আছে, ইয়াত চাব দিয়া আছে ইউজাৰ আইডি পাছৱাৰ্ড, তলত দিয়া আছে ফৰগেট ৰিচ পাছৱাৰ্ড। যদি আপোনালোকে অফলাইনত এপ্লাই কৰিব বিচাৰে তেনেহ'লে কিন্তু এটা ফৰ্ম নিব লাগিব। ফৰ্মটো ফিল আপ কৰি লৈ আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনাৰ পঞ্চায়তত যাই জমা দিব লাগিব। আৰু যদি আপোনালোকে অনলাইনত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াত এটা অপশ্যন আহি যাব, যিহেতু আজি 20 তাৰিখ, আজি কিন্তু এইটো অপশ্যন আহি যাব। তলত আহি যাব নিউ ৰেজিষ্টাৰ এপ্লিকেশ্যন, আপোনালোকে সেইটোত ক্লিক কৰি কিন্তু অনলাইনত এপ্লাই কৰিব লাগিব। যিহেতু আজি 20 তাৰিখ, আজি কিন্তু এতিয়া ইয়াত অপশ্যনটো দিয়া নাই। যেতিয়া অপশ্যনটো দি দিব, মই কিন্তু সকলোৰে লগত আপোনালোকক ভিডিঅ'টো দি দিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেতিয়া দি দিব, মই সকলোৰে লগত আপোনালোকক ভিডিঅ'টো দি দিম।